হেল্ল' এভৰিৱান, এই ভিডিঅ'টো বহাগ মাহৰ শেষৰ আমাৰ অঞ্চলৰ বহাগ বিদায় অনুষ্ঠানৰ আছিলে। পিছে ভিডিঅ'টো দিওঁতেহে পলম হ'ল কাৰণ অকণমান হেল্থ ইছ্যু আছিল। বাৰু যিয়েই নহওক, দেৰিকৈ হ'লেও আমাৰ অঞ্চলৰ 58তম বহাগ বিদায় অনুষ্ঠান কেনেকৈনো পতা হৈছিলে তাকে এই ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিলোঁ। আগৰ দৰে এইবাৰো আমাৰ বহাগ বিদায় অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল আৰু এয়া প্ৰথম দিনাৰ কাৰ্যসূচী শোভাযাত্ৰাৰে আৰম্ভ কৰে। দিনৰ অনুষ্ঠান শেষ কৰি ঘৰত আহিছিল হয়, আকৌ সন্ধিয়া ওলালোঁ মুকলি বিহু চাবলৈ। আৰু এইফালে আৰম্ভ হৈছে বিহু মঞ্চ উদ্বোধনী অনুষ্ঠান। আৰু এনেকৈ ৰাতি 3টা বজাত মুকলি বিহু শেষ কৰি চাহ পানী খাই ঘৰলৈ উভতিলোঁ। আমাৰ বিহুতলীখন এইবাৰ ইমান ধুনীয়াকৈ সজাইছিলে চাওকচোন। আৰু এয়া পিছদিনাখনৰ আবেলিৰ কাৰ্যসূচী ভেকচন প্ৰতিযোগিতা। আৰু এয়া মোৰ দাদা ভেকচন প্ৰতিযোগিতাৰ বিচাৰ কৰা সময়। ভেকচন প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে এয়া সন্ধিয়াৰ কাৰ্যসূচী আধুনিক নৃত্য প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান। এইবাৰ আমাৰ বিহু অনুষ্ঠান হৈছিল যদিও দেশ কঁপোৱা সেই পেহেলগামৰ ঘটনাটোৱে সকলোৰে মনত আঘাত দিছিলে। তাৰ প্ৰভাৱ আমাৰ অনুষ্ঠানতো নপৰা নহয়, কিন্তু দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই বিহুখন সুকলমে পাৰ হৈ গ'ল।